Hello guys, welcome back to another new video. So guys, আজি আমি কথা পাতিম এবিধ বিশেষ ভূতৰ বিষয়ে। কাৰণ চাওক অসমত লোকবিশ্বাস অনুসৰি বিভিন্ন ধৰণৰ ভূত, প্ৰেত, অপদেৱতা আদিৰ কাহিনীবোৰ মানুহৰ মুখে মুখে প্ৰজন্ম ধৰি বাগৰি আহি আছে। আৰু সেই ভূত, প্ৰেত আদিবোৰৰ ভিতৰতে পৰুৱা ভূত নামৰ ভূতবিধো অন্যতম। যদি আপুনি গাঁৱত বাস কৰা মানুহ হয় তেতিয়াহ'লে আপুনি পৰুৱা ভূতৰ কাহিনী বা ধৰক পৰুৱা ভূতৰ নাম নিশ্চয়কৈ শুনিছে, বা যদি শুনা নাই তেতিয়াহ'লে মই কৈ দিওঁ যে এই পৰুৱা ভূতবিধৰ বিশেষত্ব হ'ল যে ই মানুহৰ ৰাস্তা ভুল কৰাব পাৰে। তো কেনেকুৱা সময়ত ৰাস্তা ভুল কৰাব পাৰে এইটো আজি মই আপোনালোকৰ আগত ক'ম, আৰু ইয়াৰ আঁৰৰ চাইণ্টিফিক যিটো কাৰণ, কি কাৰণে পৰুৱা ভূতে মানুহক পায় তাৰ আঁৰৰ কাৰণটো মই আজি আপোনালোকক ভালদৰে বুজাই কোৱাৰ চেষ্টা কৰিম। তো চাওক, এই যে পৰুৱা ভূত, এই পৰুৱা ভূতৰ কাহিনী যদি আপোনালোকে শুনিছে তেতিয়াহ'লে আপোনালোকে মন কৰিবচোন, পৰুৱা ভূতে সদায় ৰাতিহে পায়। অৰ্থাৎ যেতিয়া আমি চকুৰে কোনোফালে ভালদৰে মনিব নোৱাৰোঁ তেনেকুৱা অৱস্থাত আমাক পৰুৱা ভূতে পায়। আৰু তাৰ লগে লগে যিজন মানুহক পৰুৱা ভূতে পায় সেই মানুহজনৰ হাতত পোহৰৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকে। ধৰক লাইট, টৰ্চ একো নাই, তেনেকুৱা অৱস্থাতহে এজন মানুহক ৰাতিৰ আন্ধাৰত পৰুৱা ভূতে পায়। তো এতিয়া কথাটো হ'ল যে এই যে পৰুৱা ভূতে চব জেগাতে পায় নেকি, বা আমাৰ ঘৰৰ ভিতৰত বা ধৰক চোতালত বহি আছোঁ তেনেকুৱা অৱস্থাতো পৰুৱা ভূতে আমাক পাব পাৰে নেকি? চাওক, তেনেকুৱা অৱস্থাত আমাক পৰুৱা ভূতে পাব নোৱাৰে। পৰুৱা ভূতে খুব বেছিকৈ 3টা জেগাতে পায়। ধৰক পথাৰ বা জলাহত আমাক পৰুৱা ভূতে পাব পাৰে। দ্বিতীয়তে খুব ডাঠ হাবিৰ মাজত আমাক পৰুৱা ভূতে পাব পাৰে। বা তৃতীয়তে বাঢ়নী পানীত, ধৰক কোনোবা মাছমৰীয়া বা তেনেকুৱা কিবা মানুহ নাও লৈ গৈছিল, সেই তেনেকুৱা অৱস্থাত পৰুৱা ভূতে আমাক পাব পাৰে। এতিয়া ধৰি লওক পথাৰ বা জলাহত কিদৰে আমাক পৰুৱা ভূতে পায়। এতিয়া ধৰক পথাৰ বা জলাহলৈ মই কিবা এটা বিশেষ কামৰ বাবে গৈছিলোঁ, ধৰক আবেলি মানতে গ'লোঁ, যাওঁতে সেই কামটো মোৰ কৰি হোৱা নাই, বা ধৰি লওক মই গৰু পোৱালি এটা বিচাৰি গৈছিলোঁ। তো গৰু পোৱালিটো বিচাৰি মই যেতিয়া যাম তেতিয়া মোৰ মনত এটা কথাই থাকিব যে মোৰ মুঠতে গৰু পোৱালিটো বিচাৰি আনিব লাগিব যিকোনো প্ৰকাৰে, নহ'লে গৰুজনীয়ে গোটেই ৰাতিটো চিঞৰি কষ্ট খাই থাকিব বা ঘৰৰ মানুহকো খোৱাৰ শান্তি নিদিব। মই যিকোনো প্ৰকাৰে গৰু পোৱালিটো বিচাৰি আনিব লাগিব, আৰু মোৰ মগজত সেইটোৱে সোমাই থাকিব। তো এতিয়া পথাৰখনত যেতিয়া মই বিচাৰি ফুৰিম তেতিয়াতো এটা ষ্ট্ৰেইট লাইনত গৈ নাথাকোঁ, মই যেনিয়ে তেনিয়ে গোটেইখন ঘূৰি পকি গৈ ধৰক গৰু পোৱালিটো পালোঁগৈ। এতিয়া গৰু পোৱালিটো বিচাৰি মই পাওঁগৈ ধৰক সন্ধিয়া লাগি ভাগি গ'ল, আৰু আবেলিতে যিহেতু মই ওলাই গ'লোঁ তেতিয়া ধৰক মই কোনো ধৰণৰ টৰ্চ লাইট লৈ যোৱা নাই। তো এতিয়া কি হ'ব যে মই গৰু পোৱালিটো পোৱাৰ পিছত, কাৰণ মোৰ মাইণ্ডততো ধৰক এক নিৰ্দিষ্ট মুকলি জেগাত আছোঁ, ওচৰত কোনো গছ গছনি নাই বা ধৰক তেনেকুৱা কোনো সংকেত নাই যে মই এইফালে গ'লে মোৰ গাঁওখন পামগৈ। যেতিয়া মই গৰু পোৱালিটো পথাৰৰ মাজভাগত গৈ বিচাৰি পালোঁগৈ তেতিয়া মই চাম যে মোৰ গাঁওখন কোনফালে আছিল। মই দেখিছোঁ মোৰ সন্মুখৰ ফালে পথাৰৰ কাষত, আপোনালোকে দেখিছে চাগে যে মানুহৰ ঘৰৰ পিছফালে সেইবিলাক হাবি থাকে। তো সেই হাবিৰ মাজেৰে গাঁৱৰ পৰা লাইট দেখা পাইছোঁ। তো সন্মুখত দেখা পাইছোঁ, মোৰ বাওঁফালেও তেনেকুৱা পোহৰ দেখা পাইছোঁ, হাবিৰ মাজেৰে লাইটৰ পোহৰ, মোৰ বাওঁফালেও তেনেকৈ লাইটৰ পোহৰ দেখা পাইছোঁ। তো এতিয়া এই যে লাইটৰ পোহৰ দেখা পাইছোঁ, লাইটৰ পোহৰ বা মোৰ পিছফালেও তেনেকৈ লাইটৰ পোহৰ দেখা পাইছোঁ। এতিয়া মোৰ মগজুটো সেই সময়ত কনফিউজ হৈ যাব যে মোৰ গাঁওখন কোনফালে আছিলে, মই কোনফালে আহিছিলোঁ। কাৰণ মই বিচাৰি গোটেই যেনিয়ে তেনিয়ে গোটেই পোৱালিটো বিচাৰি ঘূৰি ফুৰিছিলোঁ, আৰু ঘূৰি ফুৰোঁতে মোৰ মগজত কেৱল এটাই আছিল যে মই গৰু পোৱালিটো বিচাৰিব লাগে। মই গাঁওখন বিচাৰি ফুৰা নাছিলোঁ, বা গাঁওখনৰ বিষয়ে মোৰ অকণো মনত ধাৰণা নাছিল। তো তেতিয়া কি হ'ব, মোৰ মগজুটোৱে এটা নিৰ্দিষ্ট সঠিক সিদ্ধান্ত দিব নোৱাৰিব যে এইফালে মোৰ গাঁওখন বা এইখনেই মোৰ গাঁওখন। আৰু তেতিয়া কি হ'ব যে মই গাঁওখন বিচাৰি ধৰক প্ৰথম সোঁফালে গ'লোঁ, গৈ পেলাই অলপ দূৰ যোৱাৰ পিছত মোৰ ভাৱ হ'ব যে নহয়, এইখন মোৰ গাঁও নহয়, এইখন বেলেগ গাঁওহে, তো মোৰ গাঁওখন ইফালে হ'ব। তো মই সেইফালে যাম, গৈ পেলাই মোৰ মনত আকৌ সন্দেহৰ সৃষ্টি হ'ব যে মোৰ গাঁওখন এইফালেও নহয়, ওলোটা ছাইডেহে, মোৰ গাঁও সেইখনহে। তো অলপ দূৰ সেইফালে যাম, তেনেকৈ ভাবি থাকিম, আৰু ভাবি যেতিয়ালৈকে ধৰক মোৰ খেলি মেলি লাগি নিজৰ মনতে অশান্তি লাগি যেতিয়ালৈকে মই যি হয় হ'ব, মই এইফালেকে যাওঁ বুলি যেতিয়ালৈকে গুচি নাযাওঁ তেতিয়ালৈকে সেই অৱস্থাটোকে পৰুৱাই পোৱা বুলি কয়। মই কনফিউজ হৈ একে ঠাইতে ধৰক ঘূৰি ফুৰিছোঁ, মগজুতে থিৰাং কৰিব পৰা নাই যে
যে মোৰ গাঁওখন একচুৱেলি কোনফালে। তো ঠিক একেই কাহিনী আমাৰ ডাঠ হাবিৰ মাজতো বা ওখ ওখ গছ গছনি থকা হাবিৰ মাজতো হয়। আমি ঘূৰি ফুৰোঁতে দেখোঁ যে ৰাতিটো চব গছ একেই লাগে। তো মই দেখোন অথনি এজোপা গছৰ কাষেৰে গৈছিলোঁ, সেইবুলি ধৰক আকৌ এজোপা গছৰ ওচৰলৈ যাম, গৈ অথনি এচোন মই এই গছজোপাৰ ওচৰলৈও গৈছিলোঁ। তেনেকৈ আমি একে ঠাইতে মানে ঘূৰি ফুৰিম, আমি গৈ হাবিৰ পাৰ নোলামগৈ, কোনো এটা ইফালেও যাম সিফালেও নাযাম, হাবিৰ মাজতে তেনেকৈ নিৰ্দিষ্ট এটা ঠাইতে ঘূৰি ফুৰিম। বা ঠিক সেই একেদৰেই ধৰক কোনো ধৰণৰ মানে তেনেকুৱা নিৰ্দিষ্ট চিন নাপালে যে এইফালে গ'লেই মই মোৰ গাঁওখন পামগৈ বা এইফালে গ'লেই মই পাৰ উঠিবগৈ পাৰিম, তেনেকুৱা যেতিয়া কোনো ধৰণৰ চিন নাপাব, তেতিয়া নাৱৰীয়াজনে সেই বানপানীৰ মাজতে কোনফালে গ'লে পাৰ বিচাৰি পাম সেই বুলি ভাবিয়ে গোটেইখন ঘূৰি ফুৰিব, আৰু সেই অৱস্থাটোকে পৰুৱাই পোৱা অৱস্থা বুলি কয়। তো পৃথিৱীত কোনো ধৰণৰ ভূত প্ৰেত অপদেৱতা আদিবোৰে মানে বাস নকৰে। তো এইবোৰ আমাৰ মগজুৰ কেৱল মাত্ৰ ভ্ৰমৰ কাৰণে এই ধৰক অৱস্থাটোৰ সৃষ্টি হয়, কাৰণ আমি সঠিক সিদ্ধান্ত ল'ব নোৱাৰোঁ। আমাৰ মগজুটোৱে এটা নিৰ্দিষ্ট সিদ্ধান্ত দিব নোৱাৰে যে এইফালে গ'লেই পাৰটো পামগৈ, বা ধৰক তেনেকুৱা এটা সঠিক সিদ্ধান্ত দিব নোৱাৰাৰ কাৰণে আমি নিৰ্দিষ্ট এক জেগাতে ঘূৰি ফুৰিব লগা হয়, আৰু সেই অৱস্থাটোকে পৰুৱাই পোৱা বুলি কোৱা হয়। তো সেইটোৱে আছিলে আজি সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টত ক'ব যে আপোনালোকে এই বিধৰ বিষয়ে শুনিছেনে নাই, বা অন্য কিবা তেনেকুৱা বিশেষ ভূতৰ নাম বা কাহিনী জানে নেকি। কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'ব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা বাই বাই।